everyone, good evening. Welcome back to my YouTube channel. More channel TRISHNA'S in blogole moi TRISHNA apnan সকলোকে পুনৰ স্বাগতম জনাইছো আৰু এই মাত্ৰ মই আহি পালো টাউনৰ পৰা এতিয়া আসলতে ইভিনিং বুলি ক'লে কি হ'ব সন্ধিয়ে লাগিলেহি আৰু মই নাকফুলটো আনিব গৈছিলো যাওঁতে ভিডিঅ' নবনালো কাৰণ কিনো ভিডিঅ' কৰি যাম এইখিনিতে সো এতিয়া মই পিন্ধিবলৈ লৈছো তো ভাবিলো যে আপোনালোকক মই বিফৰ ভিডিঅ' অকমানো এতিয়া এড কৰি লওঁ আৰু ৰিংটো পিন্ধাৰ পিছত কেনেকুৱা লুক আহে সেইটো আপোনালোকে তেতিয়াহে বেছি ভালকৈ গম পাব আৰু প্লিজ মোক জনাব ভাল লাগিছে নে নাই মই ফুলিটো আনিলোঁ আপোনালোকক এবাৰ দেখাই লৈছোঁ বাৰু তো এইটো হৈছে ৰিংটো একেবাৰে অকণমানি কাৰণ নাকৰহে গতিকে সৰুটো হ'বই আৰু তে খাজ কটা আছে যাতে শ্বাইনিংটো সদায় থাকে আপোনালোকে ভালকৈ ধৰিব পাৰিছেনে মই গম পোৱা নাই অলপতো পাৰিছে বাৰু তো এইটো এতিয়া পিন্ধি লওঁ খোলোতেতো দুখ পাইছোই এতিয়া পিন্ধিবলৈ মানে ইমানেই দুখ পাইছো আচৰিত পিন্ধিব নোৱাৰিম চাগে কাৰণ বহুত বেছি দুখ পাইছো যোনফালে নাকটো ফুটোৱা হৈছে সেইটো সাইডে মূৰলৈকে টানিছে পিন্ধিব লওঁতে নাজানো কিয় ইমান দুখ পাইছো হে গাইস তো এইটো হৈছে মোৰ ৰিংটো কেনেকুৱা লাগিছে আপোনালোকক সুধিছোৱে কিন্তু আসলতে মই পিন্ধিব পৰা নাই অলপমান সোমাইছে বাকি নোসোমাই নাজানো কিয় এংগল বেলেগ বেলেগকৈ চাইছো বহুত বেছি দুখ পাইছো কিন্তু ইমান কেঁচা হৈ শুকাইছেও কিন্তু সোমোৱা নাই এতিয়া মই মানে লাগি এতিয়ালৈকে পাৰাই নাই এতিয়া 8টা বাজিলেহি আৰু ইয়াৰ পিছত আৰু নোৱাৰো মই ভাবিছোঁ যে খুলি থৈ দিম বাকি যি হয় হ'ব হেৰিটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে আৰু উপায় নাই কিন্তু নোৱাৰো মোৰ মূৰৰ বিষ হৈ গ'ল মানে লাগি এফালে মানে টানি দিয়ে চিৰিংকে টানি দিয়ে ইমানখিনি দুখ পায় তথাপিতো চালো আৰু এতিয়া আৰু নোৱাৰো খং উঠিছে আসলতে বহুত আশা কৰি আনিছিলোঁ বহুত দিনৰ পৰা মই এইটো নাকটো ফুটাম ভাবি আছিলোঁ লগতে মোৰ ৰিং পিন্ধিবলৈ বহুত ইচ্ছা আছিলে নাজানো কিয় মানে আৰু আহি পুৰা এক্সাইটমেণ্টত খুলি দিলোঁ সেই চিধা মানে যিটো মই আগতে পিন্ধি আছিলোঁ সেইটো এতিয়া নোসোমোৱা এইটোতো বাৰু ৰাউণ্ড হিচাপত ঠিক আছে নোসোমাই বুজিছোঁ বাট সেইটো নোসোমায় তো মই কৰোঁ সেইকাৰণে ভাবিছোঁ যে খুলি পেলাওঁ জানো কি হয় নাজানো কালিলৈ এবাৰ ট্ৰাই কৰিম যদি নহয় আৰু বন্ধ কৰি দিম আকৌ এবাৰ ফুটাব লাগিব মেবি তো বাছ বেয়া লাগিছে অকণমান কি কৰিম উপায় নাই এতিয়া মই আপোনালোকক আজি আৰু লগ নাপাওঁ মেবি পাব পাৰোঁ গম নাপাওঁ সেইটো পিছতহে মই গম পাম কি কৰোঁ কিন্তু মোৰ মূৰটোৱে আচলতে কাম দিয়া নাই আৰু মানে চকুৰ পৰা গোটেই এই চাইডটো মানে বিষ উঠি গ'ল তো বাছ এতিয়া অকণমান সময় চকুটা মুদি দিওঁ নহ'লে আৰু বেছি বিষাব তো মই অকণমান দেৰিকৈ লগ পাম তো মই অৱশেষত উপায় নাপায় নাকফুলিটো খুলি পেলালোঁ কি হয় নাজানো আৰু তো মেবি মই পিন্ধিব নোৱাৰিম নেক্সট টাইম এয়া কাৰণ আজি ৰাতিটো এনেকৈ থ'লেতো অকণমান হ'লেও বন্ধ হৈ যাব বহুত বেছি বেয়া লাগিছে মূৰটো বেয়া হৈ গৈছে কাৰণ বহুত আশা কৰি পেলাই মই ফুলিটো আনিবলৈ গ'লোঁ জল্দি এতিয়া মানে মোৰ মূৰটোৱে কামেই কৰা নাই সঁচা কথা ক'ব গ'লে মোৰ বহুত বেছি খং উঠি আছে মই জাষ্ট অকলে বহি আছোঁ আৰু ভাবিলোঁ যে অকণমান ভিডিঅ'কে বনাই লওঁ কি জানিবা মোৰ মনটো অলপমান ভাল হয় নাজানো কিন্তু সঁচাকৈ আজিৰ নিচিনা মোৰ কেতিয়াও এনেকৈ মন বেয়া লগা নাই নাজানো কিয় এইটো মই বহুত দিনৰ পৰা বহুত বছৰৰ পৰা আচলতে নাকটো ফুটোৱাম ৰিং পিন্ধিম এটা বহুত বেছি ইচ্ছা আছিলে কিন্তু আজি সেই ইচ্ছাটো পূৰণ হ'বলৈ গৈ নহ'লে সেইকাৰণে মোৰ বহুত বেছি বেয়া লাগি আছে সেইকাৰণে ভাবিছোঁ সেইকাৰণে আপোনালোকৰ লগত এইখিনি শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া মই আৰু ভিডিঅ' নবনাওঁ একেবাৰে কালিলৈহে লগ পাম তো এতিয়া গুড নাইট দিলোঁ হে এভৰিৱান গুড ইভিনিং চ' আজি হৈছে ছেটাৰডে আৰু এতিয়া মায়ে এটা বিশেষ কাম কৰি আছে আজি
ছেটাৰডে বুলি অলপ গ্ৰুমিং ডে টাইপ হৈ গৈছে আজি মাৰ কাৰণে, মোৰ বাৰু নহয়। আৰু মই এতিয়া একদম কাপোৰ চাপোৰ ধুই গা পা ধুই আজৰি হৈ আহিছোঁ। আৰু মই আপোনালোকক মাক দেখুৱাওঁগৈ মায়ে কি কৰিছে, মই নিজেও গম নাপাওঁ। তো চাই লওঁকে কি কৰি আছে। এয়া আমাৰ মাদাৰ ইণ্ডিয়া আজি গ্ৰুমিং ডে চলি আছে। অ' মা তোমাক এতিয়া বগা হৈ চিনিয়ে নোপোৱা হ'ব। থ্ৰেডিং হ'ল আমাৰ আকৌ মাৰ থ্ৰেডিং হেৰিটো দেখিছা নাই? অঁ ঠিকে আছে। আজি দেখোন হেৰি লগা নাই। মা অপেষ্টৰি হৈ গ'লা কিয়? এতিয়া দেখোন মই তোমাৰ আগত তোমাৰ হেৰি কাৰণে মই জ্বলি থাকিম। মাক ইমান বগা হৈ গৈছা। বগা যোৰা নে ষ্টাইল কৰিব লাগে জীয়েকে কৰিছে মাকে। সেইবিলাক কেনেকুৱা কথা হে শুনোবা, হাঁহি দিয়া আকৌ। এইয়া আমাৰ পেচৰি ফেচিয়েল কৰি একদম ৰেডি, কালিলৈ বিয়া আছে। কা হাঁহি আছে ইমান, কোনে হাঁহিব দিছে? কোনে হাঁহিব দিছে? এতিয়া আকৌ আমাৰ মায়ে চুলিত কিবা কিবি লগাই আছে। সেইয়া কি লগাই আছে নাজানো। এইবিলাক লগাই আছে তৰকাৰী লগোৱা আছে লগোৱা। আমাৰ এইটো গুণু ডাঙৰ বায়েক কিবা কৈ আছে মাক। ডাঙৰ বায়েক আকৌ এইটো গুণুৰ হয়নে? বিস্কুট খাই বিস্কুট দিয়া। এই ভুজিয়া দিয়াচোন। এইবিলাক আমাৰ দাদাও যি একেবাৰে বিয়া খাবলৈ যাব ওলাইছে হেণ্ডচাম কৈ। হে এভৰিৱান, তো এতিয়া দাদাও বিয়া খাবলৈ যাব ওলাইছে আৰু লগতে মই ভাবিলোঁ যে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি দিয়াটো ভাল হ'ব। গতিকে আজিৰ ভিডিঅ'টি ইমানেই আছিলে। যদি আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, মই পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ আহিম। তেতিয়ালৈকে টাটা বাই বাই, লাভ ইউ, টেক কেয়াৰ।